আজি মই হেকা মুৰ্গীৰ মাংস বনাবলৈ লৈছোঁ। তাৰ বাবে মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট এটা এইদৰে বনাই লৈছোঁ আৰু মুৰ্গীৰ মাংসখিনি গৰম পানীৰে অকণমান ধুই লৈছোঁ আৰু এয়া জালুকৰ গুড়ি আৰু নিমখ লৈছোঁ। জালুকৰ গুড়ি, নিমখ আৰু আদা নহৰু পেষ্ট 2 চামুচ তাত মই এতিয়া ভালকৈ সানি ল'ম। এইখিনি হাতেৰে ভালকৈ মাংসখিনিৰ লগত ভালদৰে সানি লৈছোঁ। আৰু এখন ফইল লৈছোঁ। ফইলখন মই দুভাজ কৰি ল'ম, যিহেতু মোৰ মাংসৰ পৰিমাণ কম, 2জন মানুহৰ কাৰণে বনাইছোঁ। আপোনালোকে যিমান মাংস লয় সেই অনুপাতে ফইলখন ল'ব পাৰে। এতিয়া ইয়াত মই এই মাংসখিনি দি দিছোঁ। এতিয়া ফইলখনেৰে মই ভালদৰে মাংসখিনি মেৰিয়াই এটা টোপোলা বনাই ল'ম। এতিয়া গেছৰ ওপৰত এখন কেৰাহী গৰম হ'বলৈ দি গৰম হোৱাত এই টোপোলাটো মই তাত ঢাকন মাৰি অলপ সময়ৰ বাবে সিজিবলৈ দিম। জুইটো অকণমান কম কৰি দিছোঁ। এটা পিঠি হৈ যোৱাৰ পিছত মই লুটিয়াই এইদৰে আনটো পিঠি দি আকৌ অলপ সময় সেকিবলৈ দিম। এই মাংসটো বনালে কোনো ধৰণৰ তেল ব্যৱহাৰ কৰিব নালাগে। ফইলখন অকণমান ৰঙচুৱা হোৱাত মই এতিয়া এইখিনি হৈছে নে নাই চাবলৈ নমাই ল'ম। যদি নাই হোৱা আকৌ এবাৰ হ'বলৈ দিম। এয়া দেখিছেনে, হৈয়ে গৈছে। এতিয়া ধুনীয়াকৈ ধনিয়া দি সজাই পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াত পিঁয়াজ কাটিও দিব পাৰে। এইদৰে আপোনালোকে মাইক্ৰৱেভ বা অভেন নোহোৱাকৈ কেৰাহীতে হেকা মাংস বনাব পাৰে।